কৈছে দেখোন ঘৰৰ মানুহৰ লগত আহিলে এনেকুৱা হয় ঘৰৰ শত্ৰুৱে ৰাৱণ বধ চাওক ইমান গেলা গৰম এই গৰমত আমি খোজকাঢ়ি গৈ আছোঁ এতিয়ালৈকে পোৱাহি নাই এই গৰমত আহি কি পালোঁ অনুভৱটো কৰিলোঁ যে নিজৰ ঘৰ সুখত যেনেকৈ আছিলোঁ সৰু কালত এতিয়া আকৌ ডাঙৰ হ'লোঁ মেহনত কৰিব পৰা এতিয়া গম পাইছোঁ আৰু এই ৰ'দত চাওকচোন আপোনালোকে কেনে গৰম এই পিছফালে চাওক দেখিছে একদম নিজেও কিবা এটা কৰিব লাগিব এতিয়াতো গমেই পেলাই এনেকৈ ঘৰৰ কথা শুনি কামত আহিল এনেকৈ ৰ'দত পচি মৰিব লগা হৈছে বলক এক নম্বৰ কুত্তে কি औलाद है ससुर की এই গৰমত যাই আছোঁ কোনো কথা নাই যাই থাকিম